নমস্কাৰ। কবিতাৰ শিৰোনাম পৰিৱৰ্তিত বিহু। এইবেলি তই আহিবিনি বিহুৱান ল'বলৈ? মুগাৰ সূতাৰে বৈ থৈছোঁ মই তোৰ বাবে বিহুৱান। এইবাৰ হেনো ঢোলৰ চেৱত বিহু নাহে, কুলিৰ মাতত বিহু নাহে। আহঁতৰ তলত বিহু মাৰিবলৈ বিহুৱা ডেকা যে নাই। বজাৰত জুই, পথাৰত জুই, আগৰ বিহু নাই। সেই পাহুৱাল ডেকা গাভৰুও নাই। এতিয়া বিহু এখন বজাৰ, চিৰ প্ৰবাহমান নৈৰ দৰে বৈ থাকে সেই বিহু। এতিয়া যদি ক'ব লগা হয় আগৰ বিহু আৰু এতিয়াৰ বিহু, আগৰ বিহু আহঁতৰ তলত, এতিয়াৰ বিহু মঞ্চৰ ওপৰত। আগতে হৃদয় দিয়া দিয়া হৈছিল, এতিয়া টকা দিয়া দিয়া হয়। টকা নাই, বিহু নাই। আগতে আগলি বাঁহৰে লাহৰি গগনা বাজিছিল, এতিয়া প্লাষ্টিকৰ গগনা বাজে। আগতে আগলি কলৰে পাত কঁপি উঠিছিল বিহুৰ বতৰত, এতিয়া কলগছ কমি আহিছে। সেই প্লাষ্টিকৰ কলপাত চলে, ইটো বতাহত লৰিব নোৱাৰে। শুকুটিৰ উৰুলি শুনি আগতে ৰজাঘৰে বিহুত হস্তক্ষেপ কৰা নাছিল, এতিয়া কৰে। আগতে বিহু হালোৱা সজোৱা ডেকা গাভৰুৰ আছিল, এতিয়া বিহু পুঁজিপতি বণিক শ্ৰেণী আৰু ৰজাঘৰৰ হ'ল। ৰজাই নাচিব দিলে নাচিব পাৰিব, নিদিলে ইচ্ছা থাকিলেও নোৱাৰে। ৰজাৰ নিৰ্দেশত চলে এতিয়াৰ বিহু। আগতে বিহু নাম গাবলৈ বিহু শিকিছিল মুখে মুখে পথাৰত, এতিয়া বিহু ৰাজনৈতিক নিৰ্দেশনাত গাব লাগিব সিহঁতৰ কথা মতে। সেই বান্দৰ তিনিটা হৈ। আগতে বিহুত মৰম স্নেহ আছিল, এতিয়া বিহুত মৰম নাথাকে, থাকে হিংসা, বিদ্ৰোহ আৰু সাম্প্ৰদায়িকতা। এতিয়া বিহু এখন বজাৰ, ৰাজনৈতিক বজাৰ। বহুৱাৰ বজাৰলৈ পৰিৱৰ্তন হৈছে। আগতে বিহু লাৰু পিঠা গামোচাৰে আদৰা হৈছিল, এতিয়া বিহুত গোপনে মদ ভাং ইত্যাদি ৰাগিয়াল বস্তুবোৰ প্ৰচলন হয়। আগতে বিহুত প্ৰেম, ভালপোৱা আৰু মৰম আছিল, এতিয়া অশ্লীলতা, উচ্ছৃংখলতা আৰু চুটি কাপোৰৰ প্ৰৱণতা আছে। আগতে অদ্ভুত নৃত্যবোৰ নাছিল, এতিয়া পাব। এয়াই পৰিৱৰ্তন বিহুৰ। ধন্যবাদ।